हेलो फ्रेंड्स मोर चैनल तो आपलोके सब्सक्राइब करिब लगते मोर आहिबलगिया भिडिओसबुर नोटिफिकेशन पाबर बारे आपलोके घंटाटो बजाई दिबो। हेलो फ्रेंड्स दिस इज जितुमणि आज आपलोके सदाय समस्यात भुगि थका एटा प्रब्लेम मैं आपलोक सल्व करि दिम जितु समस्यार कारणे प्रतिटो मंचते आमी निजे अलप भय खाइ থাকিবলগীয়া হয় আৰু তাৰ বাবে অৰ্গানাইজাৰ স্যাটিসফাই নহয়, মিউজিচিয়ান স্যাটিসফাই নহয়, আৰ্টিষ্ট স্যাটিসফাই নহয়, লগতে আমিও স্যাটিসফাই নহওঁ। এই সমস্যাটোৱে হ'ল ফিডবেকৰ সমস্যা। গতিকে ফিডবেক সমস্যাটো কেনেকৈ নাইকিয়া কৰিব পৰা যায় তাৰ ওপৰত আমি আজি কিছু শিকিম। মই আপোনালোকক এটা ডেমনষ্ট্ৰেশ্যনৰ ভিডিঅ' যা আপোনালোকে ফিডবেক ৰিজেকশ্যন কেনেধৰণে কৰিব পৰা যায় বা ফিডবেক ৰিজেকশ্যন কৰাৰ পাছত মাইক্ৰফোনটো কিমান ওচৰলৈ স্পিকাৰৰ ওচৰলৈ বক্সৰ ওচৰলৈ লৈ যাব পৰা যায়, কিন্তু হুইচেল বুম ৰিংছ একো নহয়। গতিকে তাৰ আগত আমি গ্ৰাফিক ইকুৱেলাইজাৰটোৰ বিষয়ে জানিব লাগিব। গতিকে গ্ৰাফিক ইকুৱেলাইজাৰৰ বিষয়ে মই আপোনালোকক কেনেধৰণে বেলেঞ্চ কৰে এইটোৰ ওপৰত মই দেখাম আপোনালোকক সম্পূৰ্ণ শিকাম। কোন পজিশ্যন বা কোন পজিশ্যন ল', কোন পজিশ্যন বা কোন পজিশ্যন মিডছ, কোন পজিশ্যন বা কোন পজিশ্যন হাই। ত' আজি মই আপোনালোকক সেই বেলেঞ্চখিনি কৰি লৈছোঁ। মই গ্ৰাফিক ইকুৱেলাইজাৰ ইউজ কৰা নাইকিয়া, 31 বেণ্ড যিটো গ্ৰাফিক ইকুৱেলাইজাৰটো মই ইউজ কৰা নাইকিয়া। মই MGB মিক্সাৰখনৰ যিটো গ্ৰাফিক 14 বেণ্ড ইকুৱেলাইজাৰ আছে সেইটোহে মই বেলেঞ্চ কৰিছোঁ আৰু তাৰ আধাৰতে আজি ভিডিঅ'টো মই কৰিব গৈ আছোঁ। আৰু ফিডবেক ৰিজেকশ্যনটো আপোনালোকে লক্ষ্য কৰক। মোৰ হাতত আছে আহুজা কোম্পানী, বৰ বেছি ডাঙৰ ব্ৰেণ্ডৰ নহয়, আহুজা কোম্পানী 98 মডেলৰ ইউনিডাইৰেকশ্যনেল মাইক্ৰফোনছ। গতিকে ইয়াত মই ব্যৱহাৰ কৰি দেখাইছোঁ। মই বক্সৰ খুব নিচেই কাষতে আছোঁ, 1 ফুটমান হ'ব ডিষ্টেঞ্চ, বৰ বেছি নহয়। গতিকে মই আপোনালোকৰ মাইক্ৰফোনটো ইউজ কৰি দেখাইছোঁ। গতিকে আপুনি ইউজ নকৰাকৈ আপোনালোকে সম্ভৱ যেন সেইটো নাভাবিব পাৰে, কিন্তু মই ইউজ কৰি দেখাই আছোঁ সম্ভৱ হয় নে নহয় গ্ৰাফিক ইকুৱেলাইজাৰ বেলেঞ্চ কৰি দিলে। ফ্ৰিকুৱেঞ্চি আল্টিমেটলি মানে ফ্ৰিকুৱেঞ্চি কাট কৰি দিলে, ফ্ৰিকুৱেঞ্চি কাট কৰি পেলাই বেলেঞ্চ কৰি তাক ফিডবেক ৰিজেকশ্যনটো মই কেনেকৈ কৰিছোঁ। মই মাইক্ৰফোন ছুইচ অন কৰিলোঁ, অফ আছে, অন কৰি ল'লোঁ। হেল্ল' চেক 1 2 3 চেক। মই এম্প্লিফায়াৰটো চেক কৰি আহিছোঁ। আচ্ছা, এম্প্লিফায়াৰটো ভলিউম দিয়া হোৱা নাছিলে, গতিকে মই এতিয়া চেক কৰি চাইছোঁ। এম্প্লিফায়াৰটো অলৰেডি চালু হৈ গ'ল, আপোনালোকে চাই থাকক। হেল্ল' চেক 1 2 3 চেক। হেল্ল' চেক 1 2 3। একদম নিশ্চয় কাষৰ পৰা কৈ আছোঁ, একদম নিশ্চয় কাষৰ পৰা কৈ আছোঁ। হেল্ল' চেক 1 2 3 চেক। ফিডবেক নাই, আহিছে ফিডবেক নাই, আহিছে ফিডবেক। এইচ চেপো আছে, এইচ চেপৰো এতিয়ালৈকে ফিডবেকছ নাই, নাই নাই। এই বক্সবিলাকত 300 ৱাটেজৰ স্পিকাৰ্ছ লগোৱা আছে। হেল্ল' চেক 1 2 3 চেক। হেল্ল' চেক 1 2 3। চ' গাইজ আপোনালোকে দেখাবলৈ ফিডবেক ৰিজেকশ্যনটো মই কেনেকৈ কৰি দেখালোঁ। মই ফিডবেক ৰিজেকশ্যনৰ ক্ষেত্ৰত খালি গ্ৰাফিক ইকুৱেলাইজাৰটো বেলেঞ্চ কৰিছোঁ, বাকী একো কৰা নাইকিয়া। একচুৱেলি ষ্টেজত যিবিলাক ফিডবেকছ আমি সদ্যহতে শুনিবলৈ পাওঁ সেইবিলাক আমি যেনেধৰণৰ মাইক্ৰফোনছ তাত আচলতে ইউজ কৰিব লাগে তেনেধৰণৰ মাইক্ৰফোনছবিলাক আমি ইউজ নকৰোঁ কাৰণে ফিডবেকবিলাক আমি শুনিবলৈ পাওঁ। চ' নেক্সট টাইম মই কেনেকুৱা পেটাৰ্ণৰ মাইক্ৰফোনছ ইউজ কৰিব লাগে তাৰ বিষয়ে আপোনালোকক মই ভিডিঅ' কৰি পেলাই আপলোড কৰিম। নিশ্চয়কৈ আপোনালোকে নেক্সট মোৰ চেনেলটো যদি চাই থাকে আপোনালোকে ভিডিঅ'ছবিলাক চাবলৈ পাব। গতিকে ধন্যবাদ, জয় অসম।